বন্ধুসকল, এইটো পাঞ্জাৱ বেংকৰ হেড অফিচ হয়। ভালকৈ চাওক, দিল্লীত আছে। এইটো এটা বহুত ডাঙৰ বিল্ডিং হয়। এইটোৰ নাম হৈছে বাংলা চাহিব। এইটো আছে আপোনাৰ বাংলা চাহিব লেন। এইটো এৰিয়াৰ নামে হয়। এই এৰিয়াটো বহুত ডাঙৰ হয় আৰু এইটোৰ বাবে এইখিনি ঠাইটো বিখ্যাত। আপুনি ভালকৈ চাওক, বহুত এৰিয়া হয়। এইটো ৰাস্তা হয় আপোনাৰ। এইটো চাওক, এতিয়া মোক প্ৰৱেশদ্বাৰ এইটোৱে হয়। ঠিক আছে, এইটো চাওক। এইটো আন এফালৰ পৰা ভিডিঅ'টো কৰিছিলোঁ। এইটো ইয়াৰ পৰা আহিলোঁ আমি UIDAIৰ হেড অফিচ। নমস্কাৰ বন্ধুসকল, এইটো হ'ল আমাৰ আধাৰৰ যোনটো মেইন অফিচ। এইটোৱে হয়, যাক আমি আধাৰৰ হেড কোৱাৰ্টাৰ বুলি গম পাওঁ। হেড কোৱাৰ্টাৰটো আছে আপোনাৰ নিউ দিল্লী, বাংলা চাহিব লেন, গলে মাৰ্কেট। লগত এটা ডাঙৰ মন্দিৰ আছে ইয়াৰে ৰাইট চাইডত। ভালকৈ চাওক, মন্দিৰৰ পিছফালৰটোৱে UIDAIৰ অফিচ। এইটোৱে আছিল আধাৰৰ হেড কোৱাৰ্টাৰ। এতিয়া যাম আমি আধাৰৰ আৰু এটা অফিচ আছে দিল্লীত। সেইটো আছে আপোনাৰ প্ৰগতি মৈদান বুলি কয় ঠাইটোৰ নাম। আৰু ঠাইটো আছে আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰ মেট্ৰ' ষ্টেচনৰ তলতে। ই ৰিক্সা লৈ তাতে আপোনাৰ মেট্ৰ' ষ্টেচনলৈ গ'লোঁ। ভাড়া ল'ল 20 টকা। ইয়াৰ পৰা মেট্ৰ' ষ্টেচন ভাড়া 20 টকা ল'ল। বেচেৰা এইটো এটা গলিত সোমাই দিছে, চাইছে? মেইন ৰোডেদি যাব, মই ভিডিঅ' কৰিম। বেচেৰা এটা গলিত সোমাই দিছে, উপায় নাই। দিল্লীৰ গলি, কালি আছে আৰু হোলী। এনেকৈ লাহে লাহে গৈ থাকোঁতে পালোঁ আমাৰ মেট্ৰ' ষ্টেচন হয় এইটো। ষ্টেচনৰ নাম আছিল ৰামকৃষ্ণ আশ্ৰম মাৰ্গ। ইয়াৰ পৰা যাম আমি প্ৰগতি মৈদান। বলক যাওঁ আমি। এইটো চাওক, এইটো আপোনাৰ মেট্ৰ'টো আছে ওপৰেদি, চাইছে? এনেকুৱা বিল্ডিঙৰ নিচিনা বনাইছে। আৰু ফাৰ্ষ্ট টাইম য'ত উঠিছিলোঁ সেইটো আছিলে আপোনাৰ মাটিৰ তলেদি। এইটো মাটিৰ ওপৰেদিয়ে বনাইছে। দিল্লীত বাছত ঘূৰি লাভ নাই, বাপৰে বাপ গৰম। আপুনি মেট্ৰ' লৈ য'তে যাওক ন কিয়, AC আছে ভিতৰত, টেনশ্যন নাই, বিন্দাছ বহি থাকি যাব। এনেকৈ 10 মিনিটত আহি পাইছোঁ। এতিয়া ষ্টেচনৰ পৰা নামিয়ে এইটো চাওক, একেবাৰে লগতে মেট্ৰ' ষ্টেচন, অৰ্থাৎ ওপৰত মেট্ৰ' ষ্টেচন, তলতে অফিচটো, চাইছে? এইটো চাওক, চাইনবোৰ্ডটো ভালকৈ চাওক, মই ফটো মাৰি দিছোঁ। NRCৰ বায়'মেট্ৰিক লৈ যি সমস্যা, সেইটোৰ কাৰণে মই গৈছিলোঁ দিল্লীত, যে কিবা ব্যৱস্থা কৰি দিব পাৰে নেকি, সেইকাৰণেহে গৈছিলোঁ। হেড কোৱাৰ্টাৰত যোৱাৰ পিছত তাতে ছিকিউৰিটি গাৰ্ড আহিল। সুধিলোঁ, সি ক'ল যে ইয়াতে নৰ্মেল মানুহ, অৰ্থাৎ পাব্লিক মানুহো যোৱা মানা আছে ইয়াতে। মই ক'লোঁ কিয়? কয় এইটো আপোনাৰ কেৱল ডাঙৰ ডাঙৰ অফিচাৰ যিসকলে সিহঁতেহে এইটো অফিচত আহে, বাকীখিনি আপোনাৰ এইটো নহয়। প্ৰগতি মৈদানত যি অফিচ আছে তাতেহে যাব লাগে, যি সমস্যা আছে তাতে ক'ব লাগে। ইয়াতে ডাঙৰ ডাঙৰ অফিচাৰহে আহে, বাকী আম মানুহৰ কোনো ইয়াতে কাম নাই। ইয়াতে কোনো কাম নোহোৱাত গ'লোঁ প্ৰগতি মৈদান। তাতে যোৱাৰ সময় হ'ল আপোনাৰ 4টা বাজিছে। 4টা বজাৰ লগে লগে চালোঁ প্ৰায়ভাগ মানুহে তাৰে পৰা ওলাই গৈছে, কাৰণ সিদিনা মানে হোলীয়ে আছিল। অফিচ ষ্টাফ বাইদেউ এজনক সুধিলোঁ যে বাইদেউ, এনে কথা, NRCৰ বায়'মেট্ৰিক লৈ বাৰে বাৰে আধাৰখিনি বায়'মেট্ৰিক ইছ্যু বুলি আহি ৰিজেক্ট আহে, তে কিবা ব্যৱস্থা কৰি দিব পাৰেনে? পিছত ক'ল যে আৰু এজন বাইদেউ আছে ভিতৰত, সি আছে, বহি আছে, স্বাতী নামৰ, তাক যাই ক'লে হ'ল মোৰ কথা। তাৰপিছত গ'লোঁ ভিতৰত যাই বাইদেউক গাৰ্ডক দি মাতাই আনিলোঁ। আনাৰ পিছত কোৱাৰ লগে লগে কি কয়, কথাখিনি কোৱাৰ লগে লগে কয়, আমাৰ ইয়াতে কোনো অসমৰ কাম নহয়, আমাৰ ইয়াতে কেৱল দিল্লী আৰু নিউ দিল্লীৰ কাম হয়। তে আপোনাৰ অসমত যি আছে, গুৱাহাটীত তাৰে ৰিজনেল অফিচ আছে, তাতেহে হ'ব, আমাৰ ইয়াতে নহ'ব। আমি কেৱল দিল্লী আৰু নিউ দিল্লীৰ কামহে কৰোঁ। তে এইখিনিয়ে শুনি আহিলোঁ, আৰু উপায় নাই, বায়'মেট্ৰিক ইছ্যু সেনেকৈ থাকিল। আৰু এদিন বন্ধুসকল, ইয়াৰ পিছত যাম গুৱাহাটী ৰিজনেল অফিচ। যোনদিনা যাম ভিডিঅ' বনাম, চাব আপোনালোকে কি কয় বায়'মেট্ৰিক ইছ্যু লৈ। যদি কিবা উপায় দিয়ে তেনেহ'লে আপোনাৰ বায়'মেট্ৰিকখিনি বহুত ধুনীয়াকৈ আধাৰ বনাই ল'ব। ঠিক আছে, ধন্যবাদ। তো বন্ধুসকল, আৰু এটা কথা, যদি পাৰে ছাবস্ক্ৰাইবটো মাৰি দিব হা। আহি আছোঁ আৰু।